হেল্ল' দোস্তো, কি খবৰ আপোনালোকৰ? তো আজি এটা নতুন ব্লগাৰ এটা লৈ আহিছোঁ। তো আজি এই ব্লগাৰটো দেখি আপোনালোকক বহুত ভয় লাগিব। যিসকলৰ কমজোৰি দিল আছে তেওঁলোকে ভিডিঅ'টো নাচাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আমাৰ নেপালৰ এজন ৰাইডাৰ, MTV ৰাইডাৰ অনিশৰ তেওঁ পাহাৰৰ ওপৰত সেই দিনটো একেবাৰে সাধাৰণ দিন নাছিল। সকলো বন্ধু লগ হৈ চাইকেল লৈ ওলাইছিলে নতুন এডভেঞ্চাৰৰ সন্ধানত। আকাশত পাতল ডাৱৰ, ঠাণ্ডা বতাহ আৰু তলত দূৰলৈ বিস্তৃত পাহাৰৰ দৃশ্য, যেন প্ৰকৃতিয়ে নিজেই তেওঁবিলাকক মাতি আছিল। অনিশ আগফালে আছিল। তেওঁৰ চকুত কোনো ভয় নাছিল, আছিল কেৱল আত্মবিশ্বাস। পথটো সহজ নাছিল। অলপ ভুল হ'লেই সোজাকৈ গভীৰ ঢাললৈ নামি যাব লাগিব। কিন্তু সেয়াই আছিল এডভেঞ্চাৰৰ আচল মজা। বন্ধুসকলে কৈছিল, ধীৰে যা, এই ৰাস্তা বহুত বিপদজনক। কিন্তু অনিশ হাঁহি মাৰি ক'লে, জীৱনত যদি অলপ ৰিস্ক নাথাকে তেন্তে গল্প ক'ৰ পৰা আহিব? তাৰ পিছত সকলোৱে চাইকেল চলাই পাহাৰৰ ঢালৰ ফালে নামিবলৈ আৰম্ভ কৰিলে। চাইকেল চকাৰ শব্দ, বতাহৰ গতি আৰু হৃদয়ৰ ধপধপনি সকলো একেলগে মিলি যেন এটা চিনেমাৰ দৃশ্য কৰিছিল। তললৈ নামি আহোঁতে হঠাৎ এজন সৰু ল'ৰা ৰাস্তাৰ কাষত থিয় হৈ তেওঁলোকক চাই আছিল। তাৰ দুচকুত আশ্চৰ্য আৰু আনন্দ। অনিশ ৰৈ সেই ল'ৰাক ক'লে, এদিন তুমিও এইদৰে নিজৰ সপোন পিছত দৌৰিবা। ল'ৰাটোৱে মিঠা হাঁহি দিলে। সেইটোৱেই যেন দিনটোৰ আটাইতকৈ ডাঙৰ জয় আছিল। সেই দিনটোত তেওঁলোকে কেৱল পাহাৰ জয় কৰা নাছিল, নিজৰ ভয়কো জয় কৰিছিল। কাৰণ কেতিয়াবা জীৱনৰ আটাইতকৈ ধুনীয়া মুহূৰ্তবোৰ ভয়ৰ ঠিক পিছফালে লুকাই থাকে।